Hello guys, welcome back to my YouTube channel. আৰু আজি ওলাইছোঁ বস্তু এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টত। এইটো আহি আছে আৰু কি বস্তু হয়তো আপোনালোকে থাম্বনেইলত চাই গম পাইছে। তেনেহ'লে বলক ভিডিঅ'টো চাই থকা শেষলৈকে স্কিপ নকৰাকৈ গৈ থাকোঁ আমি। আৰু স্কুটিখন লৈ ওলাই আহিলোঁ। আহি আছে মোৰ নতুন গিম্বেল। বহুত দিনৰ পৰা মন আছিলে গিম্বেল এটা ল'বলৈ। আজি ফাইনেলি আহি পাব গিম্বেল। আৰু বাইক লৈ যোৱা নাই, স্কুটি লৈ ওলালোঁ। আৰু মোৰ পাৰ্চেলটো য'ত আহিব সেইটো হৈছে আপোনাৰ যোৰহাট গুৱাহাটী চেণ্ট্ৰেল বেংকৰ অপজিটত আপোনাৰ প্ৰণয় ইলেক্ট্ৰনিক্স। মই আগত তাতে আছিলোঁ, সেইবাবে চব যিমান পাৰ্চেল অৰ্ডাৰ দিওঁ মই চব সেইটো এড্ৰেছে দিয়া আছে, চব তাতে আহে প্ৰণয় ইলেক্ট্ৰনিক্স। চব বস্তু পায় তাত। ব'লক আপোনালোকক দেখুৱাই দিম। আৰু কোনোবাই যদি কিবা বস্তু কিনিব খোজে মোৰ ৰেফাৰেঞ্চত যাব, মোৰ কথা ক'ব, ভিডিঅ' চাই আহিছোঁ, অলপ কমত দিব আপোনালোকক। এতিয়া গৈ থাকোঁ ব'লক, পামে আৰু বেছি দূৰ নাই। আৰু মাজতে আপোনালোকক যোৰহাট টাউনখনো দেখাই লৈ যাওঁ। দেখা পাইছে আজি ইমান ভিৰটো কম বাৰু, যে শনিবাৰ বুলি। এতিয়া পামেই আমি। আহি আছে মোৰ নতুন গিম্বেল ব'লক গৈ থাকোঁ। আৰু ফাইনেলি আহি পাই গ'লোঁ আমি প্ৰণয় ইলেক্ট্ৰনিক্স। এয়া দেখা পাইছে দোকানখন, যোৰহাট গুৱাহাটী চেণ্ট্ৰেল বেংকৰ অপজিটত প্ৰণয় ইলেক্ট্ৰনিক্স। আৰু কি পায় ইয়াত আপোনালোকক দেখুৱাই দিছোঁ। দেখা পাইছে যিকোনো ধৰণৰ চাউণ্ড ছিষ্টেম হওক, ফেন হওক, এইবোৰ চব দেখুৱাইছে। কি পায় আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ, ৰ'ব ব'লক ভিতৰলৈকে। আৰু গাইছ ইয়াত যিকোনো ধৰণৰ মোবাইল আপোনালোকে বেয়া হ'লে আনিব পাৰে, ৰিপেয়াৰিঙো হয় ইয়াত। যিকোনো ধৰণৰ মোবাইলে হওক ৰিপেয়াৰিং হৈ যায় ইয়াত। আৰু এতিয়া ব'লক ভিতৰলৈকে যাওঁ। আৰু এয়া দাদা নয়নমণি দা, দেখা পাইছে খুব হেণ্ডচাম মানুহজন, ধুনীয়াকৈ হাঁহিটো দিছে, লাজ কৰিছে অলপ। আৰু এইফালে এটা আছে ভাইটি এজন অংকিত। আৰু এইফালে নতুনকৈ ভাইটি এজন আছে, দেখা পাইছে লাজ কৰিছে। আৰু কি পায় আপোনালোকক দেখুৱাই দিছোঁ। যিকোনো ধৰণৰ মোবাইলৰ এচেচৰিজ দেখা পাইছে। আৰু এইফালে লুমিনাছ, এইবোৰ ইনভাৰ্টাৰ, বেটেৰী চব ৰাখে আপোনালোকে। এয়া দেখা পাইছে ঘড়ীও ৰাখে এওঁলোকে। টাইমেক্স হওক বা ফাষ্টেগ হওক। আৰু এইফালে বিভিন্ন ধৰণৰ মোবাইলৰ কোম্পানী, বেলেগ কোম্পানীৰ মোবাইলো আছে। আৰু আপোনালোকে ইয়াত কিবা কিনিব আহিলে আহিব পাৰে। তেওঁলোকে অনলাইন প্ৰাইজতে দিয়ে। আৰু কেতিয়াবা কিছুমান বস্তু অনলাইন প্ৰাইজতকৈও কমত দি দিয়ে চিনাকি হ'লে। আপোনালোকে বস্তু ল'লে কিবা আহিব, দেখা পাইছে এইবোৰ ইনভাৰ্টাৰ, বেটেৰী, মাইক্ৰ'ফোনৰ ষ্টেণ্ড, ঘড়ীবোৰ আকৌ এবাৰ দেখুৱাই দিওঁ আপোনালোকক। ফাষ্টেগ কোম্পানীবোৰ, ফাষ্টেগ, হিলেক্স মানে টাইমেক্স কোম্পানীৰ দেখা পাইছে। ইয়াত পাৱাৰ বেংক, CCTV কেমেৰা, হেডফোন, এইবোৰ মোবাইলবোৰ আৰু এবাৰ দেখুৱাই দিছোঁ। চেমচাং, তাৰপিছত এইফালে আছে আপোনাৰ ভিভ', অ'প্প', ৰেডমি, ৰিয়েলমি চব আছে ইয়াত। আৰু মোবাইলৰ কভাৰ চভাৰ চব পায়, যি লাগে আপোনালোকে আহিব আৰু মোৰ কথা ক'ব, অলপ কমত দিব। আৰু অনলাইনতকৈ তেওঁলোকে অনলাইন প্ৰাইজতে দিয়ে। এইফালে গোটেই এচেচৰিজখিনি আছে। আৰু তেওঁলোকৰ আৰু এখন দোকান আছে ছাইডত, প্ৰণয় ৱাটছ কো বুলি, তাতো যাব পাৰে আপোনালোকে। ঘড়ীবোৰ দেখুৱাই দিছোঁ, খুব ধুনীয়া ডিজাইনৰ ঘড়ীও আছে। আৰু মোৰ গিম্বেলটো আহি পোৱা নাই, পাবহি। ফোন কৰিছিলে ফ্লিপকাৰ্টৰ মানুহজনে, অকণমান পাছতে আহি পাব। এতিয়া আপোনালোকক আৰু অকণমান দেখুৱাই দিওঁ। এইফালে ৰিয়েলমি, LG টিভিও পাব, LED টিভিও পাব, দেখা পাইছে। আৰু এইফালে আপোনাৰ আছে, এইফালেও কেইটামান ঘড়ী আছে। চাউণ্ড ছিষ্টেম, মিউজিক চাউণ্ড ছিষ্টেম যেনেকুৱা ধৰণৰ লাগে তেনেকুৱা পাই যাব আপোনালোকে। সৰু হওক, ব্লুটুথ স্পীকাৰ, ডাঙৰ হওক, কাৰ টেপছ চব পাব এইবোৰ। এইফালে আছে আপোনাৰ টিভি ৰিম'ট, LG ৰিম'ট, পেনাছনিক, এইবোৰ চব ৰিম'ট পাব। এইবোৰ দেখা পাইছে, বিভিন্ন ধৰণৰ এচেচৰিজ। আৰু এওঁলোকৰ কণ্টেক্ট নম্বৰো দি দিম ডেছক্ৰিপশ্যনত। কণ্টেক্ট নম্বৰ আৰু জিমেইল, কিবা লাগিলে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু ফাইনেলি আহি পাই গ'ল মোৰ মোবাইল গিম্বেল, দেখা পাইছে। মানে ভালকৈ আপোনালোকক ঘৰত গৈ দেখুৱাম, কিন্তু আনবক্সিং কৰিম মানে। কিন্তু ইয়াত চাবলগীয়া হৈছে মানে আজিকালি বহুত ফ্ৰড হয়, সেইবাবে ফ্লিপকাৰ্টৰ দাদাৰ ওচৰতে খুলি চাই লৈছোঁ এবাৰ। বাকী আপোনালোকক ঘৰত গৈ ভালকৈ বহি ভালকৈ খুলি মেলি আপোনালোকক কমপ্লিট দেখুৱাম। এতিয়া ব'লক। গাইছ চিধা আহি পাই গ'লোঁ ঘৰত। আৰু এয়া হৈছে মোৰ নতুন গিম্বেলটো। এতিয়া আনবক্সিং কৰিম। দোকানত খুলি চাইছিলোঁ, কিন্তু আকৌ আনবক্সিং কৰিম এবাৰ। এতিয়া আপোনালোকক ভালকৈ দেখুৱাম, ব'লক। আনবক্সিং খোলাই আছে, দেখাই লৈছোঁ। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মই। আৰু
এয়া হৈছে মোৰ নতুন গিম্বেল, দেখাই দিছোঁ আপোনালোকক ভালকৈ। খুব ধুনীয়া বক্সটো দেখা পাইছে। আৰু কি দিছে চাওঁ। এয়া খুব ধুনীয়া বেগ এটা, আৰু লগত কি আছে, মেনুৱেল বুক এখন, আপোনাৰ এইটো ওলমাবৰ কাৰণে বেগ ফিটা এডাল, আৰু ডাটা কেবল, আৰু তলত ষ্টেণ্ড পাত, আৰু ফিটা এডাল দিছে লগাবৰ কাৰণে। ইয়াক কেনেকৈ ছেটিং কৰে ইয়াত দেখুওৱা আছে, দেখা পাইছে। এতিয়া আমি চব চাইড কৰি লওঁ। এতিয়া খুলি চাওঁ কেনেকুৱা আহিছে গিম্বেল। অলপ মোবাইলটো লগাই দেখাই দিছোঁ আপোনালোকক কেনেকৈ কি ছেটিং কৰে। আৰু তাৰ আগত মেনুৱেল বুকখন দেখুৱাই দিব খুজিছোঁ। ডিজিটেক কোম্পানীৰ হয়। কেনেকৈ কি ছেটিং কৰে চব আছে ইয়াত। ইমান মই নাজানো, কিন্তু যিমানখিনি পাৰোঁ দেখাইছোঁ, আৰু লাহে ধীৰে শিকি যাম ইউজ কৰোঁতে কৰোঁতে। এতিয়া মোবাইল এটা আছে মোৰ ওচৰত, এইটো লগাই দেখাইছোঁ আপোনালোকক। ষ্টেণ্ড এইটো লগাই লৈছোঁ প্ৰথমত। প্ৰথম মোবাইলটো লগাই বেলেঞ্চিং কৰি ল'বলগীয়া হয়। মোবাইল লগাই ল'লোঁ, এতিয়া বেলেঞ্চিংটো কৰি লওঁ। এইটো মিলাই ল'ব লাগে বেলেঞ্চিঙৰ টাইমত। এয়া যেতিয়ালৈকে চিধাকৈ নৰখে তেতিয়ালৈকে অন কৰিব নালাগে। ৰখি গ'ল এতিয়া চিধাকৈ। এতিয়া এইটো লক কৰি দিম। সেইটো বস্তু হৈ গ'ল। এতিয়া অন কৰিম। অন কৰাৰ লগে লগে এইটো গ্ৰীণ জ্বলি যায়। এবাৰ কেমেৰাটো অন কৰি দিছোঁ মোবাইলৰ। ফিচাৰ্ছ বহুত আছে, ইমান গম নাপাওঁ, কিন্তু যিমানখিনি মই জানো সেইখিনি দেখাইছোঁ আপোনালোকক। এতিয়া ব্লগ বনাব সুবিধা হ'ব। দেখা পাইছে বহুত মুভমেণ্টটো বহুত ধুনীয়া হয় ডিজিটেক কোম্পানীৰ। এবাৰ ওচৰৰ পৰা দেখুৱাই দিওঁ আপোনালোকক। এইটো গাইছ ইয়াৰ এপছ এটা পায়। এপছটো ডাউনলোড কৰিলে বহুত ছেটিং আছে ইয়াত, ছেটিং মিলাই ল'ব পাৰি, কিন্তু ইমান গম নাপাওঁ। লাহে ধীৰে শিকি যাম, লৈছোঁহে জাষ্ট। এতিয়া ব্লগ বনাই মজা লাগিব, দেখা পাইছে। চ' মোৰ নতুন গিম্বেলটো কেনেকুৱা পালে, আৰু আপোনালোকৰ ওচৰতে আনবক্সিং কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু গিম্বেলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্ট কৰি জনাব। ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব স্কিপ নকৰাকৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এইটো নতুন ভিডিঅ'তে। আজিৰ কাৰণে বাই বাই।